हेलो फ्रेंड्स अस्सलामु आलैकुम मैं आमिना आज मैं बनाबले लैसो चिकेन पोलाओ चाकचोन अकणमान आपनालोकको देखुवाओ एफाले मैं पियाज भाजी आसो देखिसे पियाजखिनि भजा हले मैं चिकेनखिनि दी दिम आदा নহरुखिनि दी अकणमान चिकेनखिनि एनेকৈ भाजी लम एतिया स्वाद अनुसार निमख दी दिम निमखটো कम बेसी परिमाण चाइ लब बेसी हले खाবলৈ दिगदार হ'ব एतिया मैं चाउलखिनि दी दिम এতিয়া 10 মিনিটমান সময় চাউলখিনি এনেকৈ ভুনিম অলপ ৰঙচুৱা হোৱাৰ পিছতে মই পানীটো দি দিম পোলাওখিনি বনোৱাৰ আগত মই জালুকাৰখিনি দেখুৱা নহল যে নহক পিয়াজ সৰু সৰুকৈ কাটি মই ধুনীয়াকৈ পিয়াজটো ফ্ৰাই কৰি লৈছিলোঁ এয়া দেখিছে আপোনালোকে মই উলিয়াই আনিলো পোলাওটো খুব সুন্দৰ হৈছে এটা এটা হৈছে চিকেন পোলাও হয় এইখিনি হৈছে চিন্নি কানে যাব যেহেতু বহু দিনৰ পৰা ভাবি আছিলোঁ কোফালে কোৰানখনো খতম দিলে ছোৱালীজনী সেয়ে অকমান চিন্নি দি দিলোঁ এফালে মই কণ্টেইনাৰবোৰ ধুনীয়াকৈ এটা এটাকৈ ৰেডি কৰি ৰাখিছোঁ এয়া মই এতিয়া এইখিনি চিন্নি হিচাপে মই দি পঠিয়াম মুক্তাবলৈ বুলি এইফালে সৰু ছোৱালীজনীও লাগি দিছে অকমানে হাজবেণ্ডও লাগি দিছে এফালে মই বাৰাত লাগি আছোঁ আৰু এটা এটাকৈ ৰেডি কৰি দিছোঁ যেহেতু ঠাণ্ডা হ'ব লাগিব অকমান 6:30 বজাত দিয়ে পঠাম আৰু আমাৰ ইফালে যেহেতু লৰা ছোৱালীবিলাকে সন্ধিয়া সময়ত মুক্তাবলৈ যায় আমাৰ গাঁৱৰ ফালে আকৌ ৰাতিপুৱাহে যায় আমি সৰুতে ৰাতিপুৱাই গৈছিলোঁ আৰু ইফালে মই মিঠাই হিচাপে বৰফিকে দি দিলোঁ বৰফি দোকানত গৈছিলোঁ মিঠাই আনিবলৈ ডাঙৰ ডাঙৰ মিঠাবোৰ নাপালোঁ যেহেতু শেষে হৈ গ'ল সেয়ে বৰফি আনিলোঁ আজিলৈ এৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই